বৰপুখুৰী পাৰত আছো। অলপ দিনৰ আগতে আপোনালোকে গম পাইছিলে যে নৰেন বৰ্মন বুলি এজন মানুহৰ হাত এখনৰ বহুতখিনি মানে কেঞ্চাৰ হৈছে বুলিয়ে কৈছে। আচলতে আপোনালোকে ফটোত যিহেতু দেখিছিলে, তেখেতৰ এতিয়া আমি চিকিৎসাৰ ব্যৱস্থা কৰিম বুলি মানে ভাবিছো আমাৰ ৱেৰিয়াৰ্ছৰ ফালৰ পৰা। গতিকে আমি আজি কেইবাজনো উৎপল শিৱম ডাঙৰীয়া, আমাৰ অধ্যক্ষ সুনীল আগৰৱালাদেৱ, জয়ন্ত ৰাজবংশী, পূজা আচাৰ্য আৰু মই বিৰতি বৰঠাকুৰ, আমি সকলোবিলাক আহিছো তেখেতৰ ওচৰতে আজি খা খবৰ ল'বলৈ। এইবিলাক তেখেতৰ পৰা সকলোবিলাক আমি বুজ লৈ লওঁ, তাৰপিছত আমি তেখেতক চিকিৎসাৰ ব্যৱস্থা কৰিম। এয়া আমাৰ উৎপল শিৱম ডাঙৰীয়া আছে। নমস্কাৰ। মানে যোৱাকালি আপোনালোকক জনাইছিলো বিষয়টো। এইজন ব্যক্তি আচলতে মই আপোনালোকক যি অনুদানৰ কথাটো কৈছিলো, আচলতে তেখেতে চিকিৎসাৰ কাৰণে বহুত য'ত ত'ত ঘূৰি ফুৰিছে, কিন্তু চিকিৎসাটো ব্যৱস্থাটো হোৱা নাই। লাষ্টত আমাৰ ওচৰলৈ আহিছে আৰু আমি তেওঁক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। তাৰ মোৰ অৱস্থা ঘাইল আৰু য'তে ত'তে মই আপোনাৰ চিভিলত গ'লো। আপুনি প্ৰথমে ক'ত দেখুৱাইছিলে? আপোনাৰ চাৰিআলিত দেখুৱাইছিলোঁ। চাৰিআলিৰ পৰা মানে আকৌ আপোনাৰ চাৰিআলিত নালিখিলে। তাৰপিছত মই তেজপুৰলৈ গ'লোঁ। তেজপুৰৰ পৰা আকৌ তেজপুৰত লিখি দিলে, বাইদেৱে লিখি দিলে, কয় তুমি টুমুকলৈ যোৱা। তাত থাকিলোঁ 14 দিন। তাৰপিছত মোক পঠাই দিলে, আকৌ বেছি হৈ গ'ল। তাৰপিছত মই আকৌ মানে পিছত আকৌ বেছি হওঁতে মই আকৌ গ'লোঁ। তেওঁলোকে গুৱাহাটীলৈ যোৱা, গুৱাহাটীলৈ যোৱা। গুৱাহাটীত গ'লোঁ, JMC-লৈকে থাকিলোঁ। আপুনি হাতখন অকমান খুলি দেখুৱাব লাগিব, মানে অকমান সম্পূৰ্ণকে হাতখনৰ অৱস্থা এবাৰ চাব। তেওঁ আচলতে দেখিলে আপোনালোকৰ বেয়া লাগিব। এনেকে চাই লওক, এনেকে থাকিব লাগিব হাতৰ অৱস্থা। এয়া তেখেতৰ বুজিছেনে? এইটো অৱস্থাত তেখেত থাকিবলগীয়া হৈছে। বেছিকে দেখুৱাব নিবিচাৰো। আচলতে তেখেতৰ বহুত কষ্টত ভুগি আছে, মাখিও পৰি আছে তেওঁৰ মানে। আৰু এনেকুৱা অৱস্থাত এজন মানুহ আচলতে জীয়াই থকাৰ এনেকৈ সম্ভৱ নহয়। আমি সেইখিনি কাম কৰিমেই, মানে যিকোনো তেওঁক আমি সেই কষ্টৰ পৰা আমি মুক্ত কৰিমেই। এয়া তেখেতৰ আপুনি এয়া তেখেতৰ ৱাইফ আছে। হয়, আপোনাৰ এতিয়া ঘৰৰ কেনেকুৱা চলিছে? আপোনাৰ ৰাতিপুৱাই ওলাই যায়, হয় যায় আৰু তেনেকৈ খুজি মেলি মোক খুৱাই আছে। সৰু পোৱালি এটা আছে, নিজৰ মাটিও নহয়, লোকৰ মাটিত বহিছো। একোৱে মানে চলিবলৈ এতিয়া মোৰ একোৱে উপায় নাই। এই মানুহজনে যায়, তেনেকুৱাকে চলো আৰু হাজিৰা চাজা কৰো মই, তেনেকুৱাকে হয়। আমি বহুতোখিনি কাম কৰিছো। এইবাৰো আমি সকলোৱে মিলি এখেতক আমি সুস্থ কৰি তুলিব লাগিব। আৰু কালি উৎপল শিৱম ডাঙৰীয়াই একাউণ্ট নম্বৰ দিছেই, আৰু সকলোৱে যেন তাতে যি পাৰে যোনে যেনেকে পাৰে তেনেকে তেখেতক সহায় কৰিব বুলি আশা কৰিলো। সহায়টো নিশ্চয় কৰিবই, আমাৰ ৱেৰিয়াৰ্ছৰ সকলোৱে সহায় কৰিবই, সেইটো আমি আশাবাদী। Over 1 month later. এতিয়া কথা হ'ল, আপোনালোকে সকলোৱে জ্ঞাত যে আপোনালোকৰ জৰিয়তে বা আপোনালোকৰ মানে সহযোগত এজন ব্যক্তিক ৱেৰিয়াৰ্ছৰ ফালৰ পৰা খুব মুমূৰ্ষ অৱস্থাত চিকিৎসা কৰি আপোনালোকৰ সহযোগত তেখেতক আৰোগ্য কৰা হৈছিল। আৰু সেই ব্যক্তিজন সকলোৱে চিনি পায়, নৰেন বৰ্মন, শোণিতপুৰ জিলা জামুগুৰি হাটৰ মুখ্য। এইজন হাতখন এতিয়া এইজন ব্যক্তি চাওক, সেইখন হাত তেখেতৰ। যোৱাবাৰ যিখন হাত আমি দেখুৱাবৰ কাৰণে বেয়া পাইছিলোঁ, ভাল লাগিছে নে আপোনাৰ? এতিয়া আপোনালোকে তেওঁ ক'ব আপোনালোকৰ কথাখিনি, আপুনি কওক আপোনাৰ কথাখিনি সকলোৱে ধন্যবাদ দিয়ে। ধন্যবাদ কৰিছোঁ। আপোনালোকে মোক বহুত হেল্প কৰিলে। আৰু আগত মই একদম বহুত কষ্ট কৰিছিলোঁ। এতিয়া আমি আপোনালোক পাই পেলাই মাছ অলপ ভাল পাইছোঁ। জনাওক। নমস্কাৰ জনাইছোঁ মই।